তো নমস্কাৰ সকলোকে মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া ভাত পানী খাই উঠিছোঁ আৰু নিৰামিষ ভাতকেইটাকে দেখালোঁ যেনে মাংস ভাতে খাইছোঁ যেনেকৈ বাৰে ভিডিঅ'টো ভাবিছিলোঁ ৰাতিপুৱাৰ পৰা আৰম্ভণি কৰিম কিন্তু আৰম্ভণি কৰা নহ'ল এইটো কৈ থাকোঁতে গ'ল তো এতিয়া বাজিছে দুটামান বজাৰ পৰা ভিডিঅ'টো আৰম্ভণি কৰিছোঁ আজি যিহেতু দেওবাৰ তো দোকানলৈ যোৱা নাই তো আপোনালোকে ভিডিঅ'টো চাব এতিয়া এয়া হেনা লগাই থৈছোঁ বহুত দিন ভাবি আছিলোঁ হেনা লগাম আজি বছৰ ধৰি চুলি কেয়াৰ লোৱা নাই তো এবাৰ ল'ম আৰু মানে ল'ৰাৰ লগত চুলি সৰি এদাই হ'ল ইমান চিঞৰিছ চুলি পূৰা সৰি এদাই হৈছে আৰু চুলি মানে কোনো মানে একদম মেৰখেৰীয়া হৈ গৈছে তো হেনা কৰিছোঁ হেনাখিনিত কি দিছিলোঁ মই এনেকৈ দেখাবলৈ নহ'ল মই এতিয়া কৈ দিম কি হেনা নুপুৰ হেনা পেকেট এটা লৈছিলোঁ তাৰপিছত আকৌ কফি আৰু চাহপানীখিনি উতলাই পেলাই চাহপানীখিনিয়ে ফেটিছিলোঁ কফি দি দিলোঁ তাৰপৰা এৰাতি থৈ দিলোঁ তাৰ পিছদিনাখনি দৈ 2 চামুচ দিলোঁ তাৰপিছত আৰু ডিম এটা দি পেলাই ফেটি পেলাই এনেকৈ লগাই থৈ দিছোঁ এতিয়া যেনে তেনে কৰি চুলি গজাব লাগিব নে কি কয় নহ'লে চুলিখিনি উৰি গ'লে নে চফাই আৰু তো ভিডিঅ'টো চাই থাকিব যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট কৰিব দেই তো এতিয়া গধূলিয়ে হ'ল আৰু গধূলি ভাত পানী খাই অথনি বাচন বৰ্তন ধুই মেলি শুই গ'লোঁ মানুহ শুৱাওঁতে লগতে ময়ো শুই গ'লোঁ খাম তাৰপিছত শুই উঠি মেলি তাৰপিছত ওচৰতে এই লগৰজনী ঘৰলৈ গৈ পেলাই তাৰপিছত আৰু মানুহ এঘৰলৈ গ'লোঁ টিউশ্যনৰ কথা সুধিবলৈ মানে ডাঙৰটোক টিউশ্যন লোৱাৰ কথা সুধিবলৈ গ'লোঁ টিউশ্যনটো দিয়াবলৈ বহুত বাধ্য হৈছোঁ এনেও বাৰু টিউশ্যন দিয়াব লাগে কিন্তু মানে মই টিউশ্যন দিয়াৰ কথা ভবা নাছিলোঁ কাৰণ মই নিজে পঢ়াব পাৰোঁ পঢ়াই দিছিলোঁ কিন্তু এতিয়া মানে এনেকুৱা বিমূৰত পৰিছোঁ পাৰ্লাৰৰ পৰা আহি পাওঁহি আপোনাৰ মানে 7:30 বাজি যায় কাৰণ কেলৈ নিজে স্কুটি লৈ যাব নোৱাৰোঁ বেলেগৰ বেটিত আহিব লাগে কাৰণ স্কুটিখন লৈ গ'লে মানুহক ধৰি যাবলৈ মানে কোনো নাই আৰু তো স্কুটিখন নিব পৰা নাই তো সেইকাৰণে বেটেৰীত বহি মেলি যাওঁতে দেৰিয়ে হয় বেটেৰীত মানে ৰখি থাকোঁতে দেৰি হয় তো সেইকাৰণে মানে কি হয় পাৰ্লাৰৰ পৰা ঘৰলৈ আহি পাওঁতে 7:30 বাজি যায় আৰু 7:30 বজাৰ লগে লগে গধূলি সাঁজ আকৌ ৰেডি কৰিব হয়েই আকৌ তাৰ মাজতে ল'ৰা আমনি থাকে ল'ৰা ইমানেই মানে পেঁপেয়াই থাকে ভাত শাককেইটা বনাব নোৱাৰোঁ মই ল'ৰা কোনফালৰ পৰা কিমান সময়ত কেনেকৈ পঢ়াম আপোনালোকে নিজে ভাবি চাওকচোন আৰু ল'ৰায়ো নিজে সময়মতে পঢ়িব লাগে বা কিবা কৰিব লাগে এইটো নাভাবে মানে নিজেই নপঢ়ে গতিকে টিউশ্যনতে যিকণ পঢ়ক বুলি মানে ভাবিছোঁ এতিয়া 3টা ছাবজেক্টহে ল'ব টিউশ্যন আজিকালি টিউশ্যনো বহুত ডিমাণ্ড নহয় তো টিউশ্যন দিয়ালেও এতিয়া দেখিছোঁ কি অকণমান হ'লেও নিজেই পঢ়াবই লাগিব কোনটো সময়ত কেনেকৈ পঢ়াওঁ গম নাপাওঁ খালি পঢ়াবলগীয়া হ'ব তাৰমানে মোৰ মানে নিশ্চয়কৈ একেবাৰেই সময় নাই মানে ল'ৰাৰ লগত বহি পঢ়াই থাকিব তাৰ লগত বহি থাকিব লাগে পঢ়াব সময় তাইক আমুকটো কৰচোন বুলি ক'লে সি নপঢ়ে সি উঠি গৈ ক'ব পাৰেগৈ সেই তেনেকুৱা লিখা মানে বুজি নাপায় ল'ৰাও বুজি নাপায় তো এতিয়া উপায় নাই টিউশ্যন দিয়াব লাগিব তো এতিয়া আকৌ তাৰ পৰা আহি মেলি গ'লোঁ দোকানলৈ যে অকণমান গাহৰি খাম দিনতে ভাবিছিলোঁ গাহৰি খাম বুলি কিন্তু খোৱা নহ'ল এতিয়া অকণমান গাহৰি মাংস লৈ আহিলোঁ গাহৰি খাব লাগিব আৰু আপোনালোকে কোনে গাহৰি মাংস খাই ভাল পায় বাৰু মই কিন্তু বিৰাট ভাল পাওঁ তো এতিয়া ৰাতি সাঁজৰ ৰেডি কৰিম মই লাহেকৈ তো ভিডিঅ'টো চাই থাকিব এইফালে আমাৰ সোণ মানুহে মেগী বনাইছিলে দেই এতিয়া সন্ধিয়া খাবৰ কাৰণে
এইফালে ল'ৰাটোৱে কষ্ট মষ্ট কৰি বনাইছে জানিছা। আজিকালি আমাৰ মানুহে চাহ তাহো বনাব জানে নহয়, হয়নে? এইফালে মেগী বনাইছে। এতিয়া মাকক মেগী বনাই খুৱাব আৰু লাহেকৈ ভাত পানী বনাবও জানিব আৰু। এইফালে চচ দেৰি যোৱাকৈ মেগী বনালে। এইফালে এনেকৈ 2 পেকেট মেগী এচিলেকে ওলালেগৈ, উপায় নাই। এইফালে এতিয়া গাহৰিখিনি বনাবৰ কাৰণে লৈছোঁ। এতিয়া ধুনীয়াকৈ কেৰাহী এখন পাতি লৈছোঁ। পিছত কেৰাহীটোত মাংসটো দি দিছোঁ দেই। আজি বইলকৈ বনাম, গাহৰি বইলকৈ খাই বেছি ভাল লাগে। ইয়াতে দি দিম এনেকৈ কৰি পানী দি দিলোঁ। এইখিনি বইল হওক অলপমান। তাৰপিছত মই বাকীখিনি আলু, পিঁয়াজ আৰু নহৰু ৰেডি কৰোঁগৈ। মাংসটো পূৰা হেৰি হৈ আছে, বইল হ'লেই আৰু। তাৰপিছত এইফালে পিঁয়াজ লৈ লৈছোঁ, আলু আৰু ধনিয়া। কি ধেৎতেৰি ধনিয়া বুলিহে কৈ পাইছোঁ দেই। এইপিনে নহৰু আৰু আদা, এনেকৈ এইখিনি গোটেইখিনি দি দিম ইয়াত। পিঁয়াজ চিয়াজ এনেকৈ কৰি এইবোৰ এনেকৈ লগতে চব দি দিম। এতিয়া এইখিনি উতলি নিজেই গাহৰিৰ পৰা তেল ওলাই সিজি থাকিব আৰু। মই কিন্তু এনেকৈ বনাই খাই বিৰাট ভাল পাওঁ। গাহৰিত একচুৱেলি তেল নিজে ওলায় ন, তো তেল নিদিলেও হয়। তাৰপিছত এইখিনি ঢাক মাৰি দিম। অলপ পিছত নিমখ হালধি দিম। ভাতকেইটা ধুনীয়াকৈ বনাব নোৱাৰি। ই মানে গৈ টপকৈ পাকঘৰ পায়গৈ। পাকঘৰ পাই পেলাই কৰি থাকিব, কৰি থাকিব। দেখিছেনে? এই গাহৰিটো লাহেকৈ পানীটো শুকাই পেলাই তেল যেতিয়া ওলাব ইয়াৰ পৰা, তেতিয়া মই অকণমান মিট মছলা দি দিম। এতিয়া হ'বগৈ আৰু। তাৰপিছত শুকোৱাৰ পিছত আকৌ মই অকণমান গৰম পানী কৰি পেলাই ইয়াত অকণমান গ্ৰেভি কৰি দিম। তাৰপিছত ইয়াত আৰু দিম আপোনাৰ কি খৰিচা দিব লাগিব ইয়াত। ক'ত গ'ল আমাৰ ধুনু? ক'ত গ'ল? চাওঁ কোনটো ক'ত গ'ল? আমাৰ ধুনু ক'ত আছে? আমাৰ ধুনু ক'ত আছে? কোনটো? চাওঁ এইটো কোনটো? চাওঁ ওলালে এইটো। আমাৰ ধুনু কোনটো? চাওঁ এইটো। ক'ত গ'ল ধুনু? ক'ত গ'ল? চাওঁ ভা হয়তো এইটো ধুনু, এইটো ওলালে। আকৌ লুকালে। এইয়া ক'ত গ'ল ধুনু? ক'ত গ'ল? চাওঁ ধুনু, চাওঁ কোনটো? চাওঁ আমাৰ ধুনু কোনটো? চাওঁ এইটো। বাবা। তো এইফালে মোৰ বইল গাহৰি ৰেডি হৈ গ'ল আৰু দেখিছেনে কিমান ধুনীয়া হৈছে কালাৰটো। আৰু ইয়াতে এতিয়া মই দিম খৰিচা দিম। খৰিচা দিলে আৰু ভাল লাগিব। তো এয়া মোৰ গাহৰি ৰেডি হৈ গ'ল। খৰিচা দিয়াৰ পিছত আৰু অকণমান পানী দি দিম যাতে গ্ৰেভিটো হয়। এয়া খৰিচা আকৌ মই আনিছিলোঁ ননন্দজনী ঘৰৰ পৰা দেই, তাই দিছিলে। তো ইয়াতে অলপমান দি আৰু মোৰ বইল গাহৰি ৰেডি হৈ যাব। ধুনু নকৰিবা। এতিয়া মই ইয়াতে পানী অলপমান দি দিলোঁ, যিহেতু অকণমান গ্ৰেভি লাগিব। দাইল চাইল নবনাওঁ। এই ল'ৰাৰ লগত তাৰমানে কেইবাবিধো বনোৱাটো সম্ভৱ নহয় মোৰ কাৰণে। এইফালে ইয়াত এইটো এনেকৈ আছেহি। তাৰপৰা এইখিনি উতল আহিলত অলপ পিছত বন্ধ কৰি দিম। পিনে
আমাৰ ধুনুৱে মোক ভাত বনাবলৈ নিদিয়ে অ' আমাৰ ধুনুৱে মোক ভাত বনাব কাৰণে নিদিয়ে অ' আটাইতকৈ বেয়া অভ্যাস দেখিছেনে এইফালে ফোন চাই আছে আৰু ফোন চাই থাকোঁতে মই মানে খিচিৰি খুৱাবলৈ লৈছোঁ এই অভ্যাসটো এৰাব পৰা নাই এতিয়ালৈকে নহ'লে একেবাৰে নাখায় তো অকণমান এইটো সময়তে অকণমান দি দিওঁ আৰু গুড মৰ্ণিং সকলোকে এতিয়া আজি ৰাতিপুৱা উঠি মেলি এতিয়া এই স্কুললৈ ওলাই আছে ভান আহিলে যাব আৰু এতিয়াও টোপনি লাগি আছে যিহেতু স্কুল মানে 6:30 যাব লাগিব ভান 6:30 আহিব তাৰপিছত আনকালে ৰেগুলাৰ 7:30 8টা উঠোঁতে সেনেকুৱা হয় কিন্তু আজি 5টা বজাত উঠিলোঁ তো সেইকাৰণে এতিয়া আকৌ টোপনি লাগি আছে তাৰপিছত সেয়া সকলোকে গুড মৰ্ণিং ভিডিঅ'টো কালি ৰাতিলৈকে সম্পূৰ্ণ কণ্টিনিউ কৰিব নোৱাৰিলোঁ তো ভাবিছোঁ আজি কৰিম তো ৰাতিপুৱা আৰম্ভণি হৈছে আৰু লাগি আছে সকলোকে গুড মৰ্ণিং দেই তো এইফালে ল'ৰা স্কুল পঠিওৱাৰ পিছত একাপ চাহ লৈ লৈছোঁ আৰু এইটো দেখিছেনে আজি নতুন মই বনাইছিলোঁ ইয়াতে আছে অ'টছ ডিম আৰু বিলাহী এনেকৈ দি মানে ফেটি পেলাই এনেকৈ বনাইছিলোঁ খাই কিন্তু বহুত ধুনীয়া লাগিছে দেই খাবলৈ তাকে চাহ একাপ খাই ল'লোঁ আৰু তো এতিয়া গা পা ধুই আহিলোঁ গা পা ধুই আহি কালি যদিও চুলিখিনি ধুইছিলোঁ হেনা কৰি পেলাই তো মানে আকৌ হেনা কৰি পেলাই তেল লগাই থ'লোঁ তেল লগাই পেলাই আজি আকৌ ধুই দিলোঁ তো এতিয়া গা পা ধুই আহিলোঁ এতিয়া মই কৈছোঁ নহয় 5টা 5:30 লাগিলে 4:30 নুঠোঁ কিন্তু কাম মই আজৰি জীৱনত নহওঁ 10টা বাজি গ'ল এতিয়ালৈকে দোকানলৈ ওলাবই পৰা নাই ল'ৰা গা ধুবলৈ আছে তাক খোৱাবলৈ আছে মই এতিয়া বনাই আছোঁ চব্জি বনাই তাই নিজে খাবলৈ ববলৈও আছে মানে আজি 12টা বাজিব এতিয়া এইপিনে বনাইছোঁ নিউটেলা আলু আৰু অমিতা ভাজি বনাইছোঁ আৰু যিহেতু নিৰামিষ খাব লাগিব ব্ৰত বুলি নহয় তাৰমানে মাছ মাংস এতিয়া একো বনাবলৈ হেৰি নাইও একচুৱেলি তো এনেকৈয়ে আজি ভাত এনেকৈ খাই যাব লাগিব আৰু এই আলু আৰু লগত দাইল হ'ব আৰু বেছিকৈ বনাই থবলৈ মানে টাইম নাই তো এনেকৈ খাব লাগিব আজি খানা ৰাতিপুৱা চব্জিৰ কাৰণে কাটিছিলোঁ এটা বিলাহী তাৰ এডোখৰহে ইউজ হ'ল এডোখৰ নহ'ল তো এতিয়া চব্জি হয় মানে মই এডোখৰকৈ মুখত অলপ মাৰি ল'ম যিহেতু বিলাহী লগালে বহুত উপকাৰ হয় স্কিনৰ কাৰণে এইটো ভিটামিন চি থাকে তো আপোনালোকৰ যদি এনেকৈ বিলাহী ৰৈ যায় আৰু যদি সময় নাই স্কিন কেয়াৰ কৰিবলৈ তেতিয়া আপোনালোকে এনেকৈ মানে কামৰ মাজতে অলপ এনেকৈ অলপ মাৰি লগাই লৈ পেলাই বাকী চব সকলো কাম কৰি ফুৰিব পাৰিব ভিডিঅ'টোত মাজতে দুদিনকৈ গেপছ হৈ গ'ল তো আজি দোকানৰ পৰাই ভিডিঅ'টো আকৌ হেৰি কৰিছোঁ আৰম্ভ নহয় মানে শেষ কৰিবলৈ লৈছোঁ এইপিনে চাহ একাপ লৈ লৈছোঁ মাজতে দুদিন গেপছ হৈ গ'ল কেতিয়াবা পাহৰিয়ে থাকোঁ ন ভিডিঅ' যে কৰি আছোঁ ইউটিউবৰ কাৰণে বা কিবা এটা ব্যস্ততাৰ মাজত অকণমান সময় উলিয়াই তাকে ভিডিঅ' ক্লিপ লওঁ বা কিবা হেৰি অকণমান মোবাইলতে হেৰি কৰি ৰাখোঁ ল'ৰা এইফালে মানে ঘৰৰ কাম এইফালে দোকানো মাজতে পাহৰি থাকোঁ যে কি কৰি আছিলোঁ বুলি কালি মনত পৰিলে কালি আকৌ মানে এনেকৈ ব্যস্ত মানে কালি পূৰা পাৰ্লাৰত পূৰা ভিৰ আছিলে তো কালি কৰিবলৈ নহ'ল সময় ভিডিঅ'টো তো আজি অকণমান খালী আছে আজি অহাও বহুত দেৰি মই কৈছোঁৱে মোৰ সদায় দেৰিয়ে হয় মোৰ অহা তাৰপিছত ভাবিলোঁ কি এতিয়া ভিডিঅ'টো মানে সামৰণি মাৰোঁ যদি ভিডিঅ'টো ভাল পালে মোক লাইক এটা কৰিব কমেণ্ট এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক অকণমান আগুৱাই নিব বুলি আশা ৰাখিলোঁ বাই